নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত আমি এনেকুৱা এজন কৃষক লৈ আনিছোঁ যিজন কৃষকে আপোনাৰ খেতি কৰিছে, চাব পাৰে। দাদা আপোনাৰ নামটো ক'ব। মোৰ নাম আপোনাৰ খগেন বৰগোহাঁই। হয় নি? আৰু বৰগোহাঁই নহয় কি আছিল? কি আছিলে, কিবা এটা আছিলে, মোক খগেন মানে পিছৰখন নাজানো, পাহৰি হ'ব পিছৰখন আপুনি পিছত ক'ব, মোক পইচাটো দি দিব দেই। দি দিম মই দি দিম। আপুনি কি খেতি কৰিছে মই কেমেৰা কৰিছোঁ, পইচাটো দি দিব মোক। পইচাটো মই দি দিম বাৰু। মই খেতি মানে বহুত কিবা কিবি কৰিছোঁ। কি কৰিছে? মই এইফালে আপোনালোকে এইফালে দেখিব পাৰিব, এইফালে দেখাব আমাৰ পাৰিব। কেমেৰামেন দিগন্তক অকণ দেখাবলৈ কৈছোঁ, দাদা ফালে দেখাব। এইফালে দেখিছে আপোনালোকে, এইফালে মই কচু খেতি কৰিছোঁ, বনৰীয়া কচু। হয়। এইবিলাক কচু খেতি কৰিছোঁ। হয়। তাৰপৰা এইফালে আপোনাৰ এইবিলাক বনৰীয়া শাক ৰুইছোঁ মই। হয়। এইবিলাক বনৰীয়া শাক ৰুইছোঁ। এইফালে আপোনালোকে দেখিব, ৰ'ব দেই অকণমান মই তামোলৰ পিকখন পেলাই লওক। এইফালে আপোনালোকে দেখিছে, এইফালে মই একদম 10 বিঘা মাটিত মই এটা ফিচাৰী খান্দিছোঁ। মই 10খন জেচিপি দি খান্দিছোঁ ফিচাৰী। 10খন জেচিপি লগাই পেলাই মই ফিচাৰীটো খান্দিছোঁ। 3 মাহমান লাগিছে খান্দোতে। খান্দাইছোঁ, ইয়াত মই পূৰা মাৰিল থোৱা আছে। হয় দাদা, কথা এটা কওঁ, আপুনি যেনেকুৱা লেতেৰা পুখুৰীকেইটা সেনেকুৱা চাফা কিন্তু দেই। তেনেকুৱা চাফা মানে মই মানে অকণমান গাটো অলপ কম দিওঁ। এইটো পুখুৰীটো মানে পূৰা মেলি থৈছোঁ মই, বস্তু পূৰা মেলি থৈছোঁ। এই পুখুৰীতে গা ধুৱে নেকি? মই এইটো পুখুৰীতে গা ধুওঁ, এইটোত পূৰা মেলি থৈছোঁ মই। হয়নি? পূৰা মেলি থৈছোঁ মানে আপোনাৰ গম পাইছে আৰু মেলি থৈছোঁ মানে হাঁহ, কুকুৰা, ছাগলী এইবিলাক চব মোৰ ফিচাৰীতে মেলোঁ। আৰু বস্তু আছে মোৰ আপোনাৰ, এইফালে দেখিছে এইবিলাক আমাৰ কেমেৰামেন দিগন্তক দেখাব। এইবিলাক আপোনাৰ সৰিয়হ খেতি কৰিছোঁ। সৰিয়হ গ্ৰীণ সৰিয়হ বুলি কয়। এইটো আপোনাৰ আমেৰিকাত চলাটো ন? এইটো ক'ত চলে নাজানো, মই গ্ৰীণ সৰিয়হ কৰিছোঁ। মই ঘৰতে মিক্সিত পেচি পেলাই ইয়াৰ পৰা তেলটো উলিয়াই চব্জিত দি খাই দিওঁ। আৰু আপুনি বোলে এইফালে শাকৰ খেতি কৰিছে? শাকৰ খেতি কৰিছোঁ, কিন্তু মানে শাকৰ খেতিটো আপোনালোকক অকণ দেখুৱাই দিছোঁ বাৰু। আমাৰ কেমেৰামেন দিগন্তক অকণমান আগলৈ আহিব কৈছে। দাদা শাকৰ খেতি কৰিছে, আমি এবাৰ গোটেই আমাৰ সমূহ দৰ্শকক দেখাম শাকৰ খেতি। এইবিলাক মই শাকৰ খেতি কৰিছোঁ। হয় নি? এইবিলাক গোটেইখন আপুনি 25-30 বিঘা মাটিত মোৰ কৰা শাকৰ খেতি আছে। হয়। কেমেৰামেন দিগন্ত অকণ ওপৰলৈ দিব কৈছোঁ মই কেমেৰাটো। এইবিলাক শাক চাওক। হয়। এইবিলাক চব আপোনাৰ অৰেঞ্জ শাক বুলি কয় এইটো। মই নিজৰ ঘৰত উৎপাদন কৰা হয়। অৰেঞ্জ শাক আৰু কিবা কিবি বস্তু আছে। সেইফালে মই দেখুৱাবলৈ নাযাওঁ, মানে মোৰ সেইফালে বহুত কিবা কিবি ডাঙৰ বস্তু অলপ আছে। আপুনি গ'লে মানে অলপ গোন্ধ পাব। আপুনি বোলে হাতী-চাতী পোহে বুলি শুনিছোঁ? মই হাতী পুহিছিলোঁ, এতিয়া নোপোহোঁ মানে। এতিয়া মানে আমাৰ পালেঙৰ তলতে সোমাই থাকে হাতী দুটা। আৰু এইফালে মোৰ বহুত কিবা কিবি আছে, সেইফালে মই নেদেখুৱাওঁ মানে। আপুনি গ'লে অলপ মানে গোন্ধ পাব মানে। আমাৰ লেট্ৰিন নাই তাৰমানে আপোনালোকৰ? লেট্ৰিন নাই মানে আমাৰ ঘৰত মানে লেট্ৰিন নাই মানে চৰকাৰে এটা দিছিলে মানে পূৰা ফুল হৈ গ'ল। সেইকাৰণে মানে মই এতিয়া লেট্ৰিনটো নাই কাৰণে আমাৰ শাকনি বাৰীতে গুচি যাওঁ আৰু ডাইৰেক্ট। সেইকাৰণে মই মেইন জেগালৈ নিনিওঁ আপোনালোকক, অলপ গোন্ধ পাব। এতিয়া গোন্ধ পাব ৰাইজ দেখিছে নহয়। এতিয়া আপোনালোকে মেইন জেগালৈতো আমি যাব নোৱাৰোঁ। দাদাক ইয়াতে লগ কৰিলোঁ, ভাল লাগিলে দাদা আপোনাৰ খেতি দেখি। ধন্যবাদ। মই আৰু এনেকুৱা খেতি কৰিম, আৰু মোৰ আছে মাটি আপোনাৰ 200-300 বিঘা আছে। মই 300 বিঘাত অকল ফিচাৰী খুলিম। ফিচাৰী খান্দিম মানে, খুলিম নহয়, ফিচাৰী খান্দিম। ফিচাৰী খান্দি তাত গঁৰাল বনাই দিম মানে, গৰু গোহালি ছাগলী গঁৰাল বনাই দিম বুলি ভাবিছোঁ। সেইফালে দাদা আপোনাক মাতিছে, 200 টকাটো পাই বোলে লাগে। মই 200 টকা মানে মই খাইবিলাক মোৰ মিলিয়ে থাকে। মই খাই থাকোঁ যে দোকানত খাই থাকোঁ। তামোলৰ পিকখন পেলাই হ'ব দেই, খাই থাকোঁ যে মই মিলি থাকে। হ'ব তেনেহ'লে দিয়ক। ৰাইজ দেখিছে আপোনালোকে, আজি আমি দাদাক লগ কৰিলোঁ, ভাল লাগিলে নহয় জানো? আজি দাদা অকণ কিনালে হওক। কেমেৰামেন দিগন্ত অকণ ভালকৈ দেখাব কৈছোঁ। এবাৰ আমাৰ প্ৰাগ নিউজৰ পৰা আপোনাক আমাৰ এৱাৰ্ড দিয়া হ'ব। এৱাৰ্ডটো আপুনিয়ে পাব আৰু। আশা কৰিছোঁ আৰু পাম বুলি। মই এটা মিলাই দিব মোক আপুনি যদি মিলাই দিম বাৰু। খালি মোৰ অকণমান খালী মাতটো অলপ কিবা হ'ব পাৰে, এইটো বেয়া নাপাব আৰু। বেয়া নাই পোৱা। নাপাব। মই অকণমান খাওঁ, ৰাতিপুৱা এঘোট খাওঁ, পাছবেলা এঘোট খাওঁ, আৰু নাখাওঁ আৰু। দুপৰীয়া নাখায়? নাখাওঁ। শুনিছে বন্ধুসকল, দাদাই বোলে দুপৰীয়া নাখাওঁ বুলি কৈছে। ৰাতিপুৱা এঘোট খায়, গধূলি এঘোট খায়। টাইমে খাওঁ, ৰাতিপুৱা আৰু পাছবেলা খাওঁ। তাৰপৰা মই চিটলাইন খাই পৰি থাকোঁ। হয় দাদা, আপুনি খেতি কিহেৰে কৰে? খেতি মই যি টি দিয়ে কৰোঁ। মোৰ নখ আছে, নখ দি খান্দোঁ। আপুনি শুনিছে নে ৰাইজ? আজিকালি কি কৰে, আপোনাক ট্ৰেক্টৰে কৰে মানুহে, কিন্তু দাদাই ট্ৰেক্টৰ দি নকৰে, দাদা নখেদি কৰে। মই নখেদি কৰোঁ। মই ট্ৰেক্টৰ যিটো কিনিব লাগে পইচা, সেইটো পইচাই মই মাল খাই দিওঁ ৰাতিপুৱা পাছবেলা। শুনিছে, এইবোৰ সুন্দৰ টেলেণ্ট। এনেকুৱা টেলেণ্ট থকা মানুহ আমাৰ অসমত আৰু নাপাম নেকি? দাদা এই এজনে আছে, খগেন দাদা। মই আছোঁ। মই খালি 2টা টাইমেই খাওঁ, পাছবেলা খাওঁ। ধন্যবাদ আপোনাক আমাৰ প্ৰাগ নিউজলৈ অহাৰ কাৰণে বহুত ধন্যবাদ কৰিছোঁ। হ'ব, মই পিকখন পেলাই লৈছোঁ। ঠিক আছে। আজিলৈ আমি ইমানতে আমাৰ কাৰ্যক্ৰমটো ৰখাবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। বহুত গৰম পৰিছে দেই। এখনলৈনো কেলে আহিলোঁ? খেতি বাতি এইখিনিনো কেলে কৰিছোঁ আৰু মই। তই ৰাস্তাত কেলে ৰখি আছ?
তই ৰাস্তা ৰখি আছ কণা নি তই বাট হয় যোৱা বাট হয় গম তই পাওঁ নে কণা নি তোৰ চকুটোতে আছে নে এখন বাট নে দলং বাট নে এখন তই মাল আছে নে মগজত তোৰ এইখন বাট নে চাং তোক সুধিছোঁ তই কণা হলি নে অহা যোৱা কৰা ৰাস্তা হয় তই গম পাৱ নে নাপাৱ তই পাগল নে মাথাত মাল আছে নে তোৰ তই এখন চাং হয় তই ভালকে চকুৱে চাল এখন চাং এইটো ৰাস্তা হয় মানুহ অহা যোৱা কৰা। এইখন চাং হয় নহয় মই কৈছোঁ ৰাস্তা হয় মই কৈছোঁ চাং হয় তোৰ মাথাত মাল আছে নে তোৰ মাথাত কেলে লাগিছা হা কাজিয়া কেলে লাগিছা মানে আপোনাৰ এজনে কৈছে মই দোকান ৰৈ আছোঁ বোলে এইটো ৰাস্তা হয় নে তই কচোন এইটো ৰাস্তা নহয় এখন চাং হয় চাঙো নহয় কি হয় তেতিয়াহ'লে দলং হয় মই এনেই কাজিয়া কৰি তেতিয়াহ'লে যাগে বেয়া নাপাবি দেই বেয়া নাপাবি যা 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 মই যাওঁগে যা কি হ'ল কেলে কান্দি আছ তই কি কবি আৰু কালি টনাটনি কৰি সিহঁতি দিগন্ত দি গোটেই ভিডিঅ' বনাই ষ্টেণ্ডাৰ্ড বেকাৰ কৰি পেলালে গম পাৱ নাই তোৰ ভিডিঅ' ষ্টেণ্ডত বেকা কৰি পেলালে হয় আইও এইডাল দেখোন গোটেই ধেনুকাও লেখীয়া কৰিলে কি কবি আৰু ক মোৰ এডাল দি ভিডিঅ' চিডিঅ' বনাই মন নাই তই লহ মোক নালাগে যা নেলাগে নাই তোৰ মই যাওঁ ইয়াৰ পৰা। আইও দেহি ভাল মক্কেল দেই এইডাল চিধা কৰি দিলেই হয় সি গম নাপায় নে বাৰু ভাল মক্কেল পালোঁ দেই ভালেই হ'ল আৰু পাই গ'লো এইডাল দে তই লৈ এইফালে আছোন কি হ'ল এই কালি মই ডক্টৰৰ ওচৰলৈ গৈছোঁ কাগজখন দিলে কি লিখা আছে মই চাচোন ঐ তই ডক্টৰৰ ওচৰলৈ গৈছিলি তোৰ গা ভাল নাই হয় চেছ কি হ'ল কিবা ডাঙৰ বেমাৰ হ'ল নাই কি এখনত কি লিখা আছে মই একোৱে বুজি পোৱা নাই আইঅ